So finally, Waqf Amendment Bill আইনলৈকে পৰিণত হ'ল আজি অৰ্থাৎ 6 এপ্ৰিল 2025 তাৰিখে ৰাষ্ট্ৰপতিয়ে সাইন কৰিলে অলপ আগতে আৰু ইয়াৰ পিছতে আপোনাৰ Waqf Amendment Bill যিখন আছে সেইখন আইনলৈকে পৰিণত হ'ল কিন্তু কথাটো হ'ল এতিয়া কি হ'ব এতিয়া যিবিলাক ব্যক্তি আপোনাৰ Waqf Amendment Bill পাছ হোৱাৰ পিছত আপোনাৰ তেওঁলোকে কি কৰিব যিবিলাক ব্যক্তি জড়িত হৈ আছিল আপোনাৰ Waqf Boardৰ লগত তেওঁলোকৰ এতিয়া रोजी रोटी की होबो সকলোৱে চিন্তাত পৰিছে সো মই এই ভিডিওটো বনাইছো এই কাৰণে বহুতে ৰিকুৱেষ্ট কৰিছে বহুতে মেছেজ দিছে দাদা আপুনি অকমান সহজ ভাষাত বুজাই দিয়ক এই বস্তুটো কি হয় Waqf Board কি হয় Waqf Boardৰ কাম কি আছিল কেনেকৈ Waqf Board আছিল আৰু এমেন্ডমেন্ট বিলখন কি লিখা আছে এইখন বনালো গতি একদম সহজ ভাষাত অকক বুজাই দিম Waqf বিলখন কি হয় এটা এমেন্ডমেন্ট কি হ'ল এতিয়া পৰা কি হ'ব ঠিক আছে বেছি ঘুৰাই পকাই জটিল কৰি নি দিও সো প্ৰথম কথা হ'ল Waqf Board কি Waqf Board কি অলৰেডি বহুতে জানে যে কোনোবা ব্যক্তিয়ে বা কোনোবা পৰিয়ালে যদি নিজৰ কিবা প্ৰপাৰ্টি আছে হে লাগে বিল্ডিংয়ে হওক হে লাগে মাটিয়ে হওক হে লাগে কিবা ঘৰে হওক হে লাগে কিবা দোকানে হওক যি প্ৰপাৰ্টি যদি আপোনাৰ নিজৰ নামত বা নিজৰ পৰিয়ালৰ নামত আছে আপুনি হেতু যদি চেৰিটি হিচাপে বা ডোনেশন হিচাপে দিব খুজিছে আল্লাহৰ নামত আপুনি হেতু দিব পাৰে কিন্তু কাৰ থ্ৰুৱে দিব লাগিব এই Waqf Board থ্ৰুৱে দিব লাগিব Waqf Board আপোনাৰ মেইন যি চেণ্টাৰ আছে হে আপোনাৰ গোটেই ভাৰতবৰ্ষখন আপোনাৰ গৱৰ্ণ কৰে আৰু প্ৰত্যেকটো ষ্টেটতে আপোনাৰ Waqf Board আছে ঠিক আছে গতিকে আপুনি আপোনাৰ ঘৰখন আপোনাৰ মাটিখিনি আপোনাৰ দোকান পাহাৰ যি আছে বা কিবা সম্পত্তি যদি আছে আপুনি এটো Waqf Board দিব লাগে দিয়াৰ সময়ত এটা এগ্ৰিমেন্ট হয় কি কাৰণত হয় কাৰণ আপুনি এবাৰ যদি মুখেৰে কৈ দিয়ে বা এবাৰ যদি আপোনাৰ এগ্ৰিমেন্টত সাইন কৰি দিয়ে যে মোৰ এই মাটিখিনি আজিৰ পৰা Waqf Board দিয়া হ'ল অৰ্থাৎ আল্লাহৰ নামত দিয়া হ'ল নেক্সট যদি আপুনি একদিন পিছত বা দুদিন পিছত আপোনাৰ যদি মাইন্ড চেঞ্জ কৰে আপুনি ভাবিছে না মই ভুল কাম কৰিলো মো মাটিখিনি আপোনাৰ Waqf Board দি পিনে বা আল্লাহৰ নামত দি পিনে বা মোৰ ঘৰটো আল্লাহৰ নামত দি পিনে ভুল কাম কৰিলো তো মোক মাটিখিনি আকৌ ঘূৰাই লাগে বা মোক ঘৰটো ঘূৰাই লাগে বা আপোনাৰ যদি পৰিয়ালৰ মেম্বাৰ আছে সাপোজ আপুনি দুজন ভাইক দুজনী ভন্টি আছে বা দুজনী বাইদেউ আছে সো দুজন ভাইকে ধৰি ডিসিশন ললে যে এই মাটিখিনি আমি Waqf Board দি দিম আল্লাহৰ নামত দি দিম কিন্তু দুজন ভনী যে আছে বাইদেউ যে আছে হে বাইদেউ কেজনী গমেই নাপালে কিন্তু পিছত হে বাইদেউ কেজনী গম পালে যে মোৰ দাদাই আপোনাৰ কি কৰিলে এই মাটিখিনি আল্লাহৰ নামত দি দিলে Waqf Boardত তে হে বাইদেউজনী পিছত যদি হাহাকাৰ কৰে হাল্লা কৰে যে নাই 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 আপুনি কি কৰিব আমাক কি খুটপুছ কৰা নাই ঘুৰাই আনক তে নেক্সট দিন আপুনি গৈ পিনে Waqf Boardক ক'ব নোৱাৰে যে মাটিখিনি ঘুৰাই দিও বুলি কেতিয়া ক'ব নোৱাৰে এদিন পিছত ক'ব নোৱাৰে দুদিন পিছত ক'ব নোৱাৰে এমাহ পিছত ক'ব নোৱাৰে এবছৰ ক'ব নোৱাৰে সো এবাৰ দি দিয়া মানে আল্লাহৰ নামত আপুনি আকৌ এটো ঘুৰাই আনিব নোৱাৰে আৰু এটো আপোনাৰ ইসলামিক লত লিখা আছে পৃথিৱীৰ বহু কেখন কান্ট্ৰিত আপোনাৰ এই Waqf Boardৰ আপোনাৰ এই যেটো কানুন আছে এটো মানে এটো আপোনাৰ বহুত আগৰ পৰা চলিছে হযরত মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি আছে আপোনাৰ পিস বিন আপন হিম তেওঁৰ সেই সময়ৰ প্ৰায় এই বস্তু চলি আহিছে গতিকে আমাৰ ভাৰতবৰ্ষতো এই বস্তু চলি আহিছিল কিন্তু কথাটো হলে প্ৰবলেমটো কি কাৰণত বিজেপি চৰকাৰে এতে ইন্টাৰফেয়াৰ কৰিলে যেনেকৈ আপোনাৰ যুগ ধৰি পিনে আপোনাৰ চলি আছিল কাৰোবাৰ যদি ইচ্ছা গৈছে মোৰ মাটি আছে মাটিখন মই আল্লাহৰ নামত বা ভগৱানৰ নামত দি দিছো কি প্ৰবলেম আছে বিজেপি গৱৰ্ণমেন্টৰ মোৰ বেছি মাটি আছে মছজিদ বনাব দি দিছো মোৰ এটা বিল্ডিং বনি আছে হে বিল্ডিং মছজিদ বনাব দি দিছো মোৰ মাটি এনে পৰি আছে মই আপোনাৰ কবৰস্থান বনাব দি দিছো Waqf Boardত সো Waqf Board এই মাটিবোৰ লৈ পিনে কৰবাত কবৰস্থান বনাই কৰবাত মছজিদ বনাই ঠিক আছে কৰবাত আপোনাৰ দোকান ভাড়া দি পিনে ৰেন্টত দিয়ে দি পিনে হে যিখিনি টকা ইনকাম কৰে হে ইনকাম টকাখিনি মানে চেৰিটি দিয়ে ডোনেশন দিয়ে দুখীয়া মানুহক দিয়ে এনেকুৱা ধৰণৰ আপোনাৰ ডোনেট কৰে বিজেপি চৰকাৰৰ প্ৰবলেমটো কত হ'ল প্ৰবলেমটো হ'ল আপোনাৰ বহু কিটা কমপ্লেইন আহিছে বহু কিখন ঠাইৰ পৰা আৰু সেই কমপ্লেইনবোৰ এনেকুৱা কমপ্লেইন আপুনি জানিলে আচৰিত হ'ব কাৰণ ভাৰতবৰ্ষত যিমান মাটি আছে সেই মাটিবিলাক সকলোতকৈ বেছি আছে আপোনাৰ দুটা ডিপাৰ্টমেন্টৰ এটা হৈছে আপোনাৰ ৰেলৱে ডিপাৰ্টমেন্ট আনটো হৈছে আপোনাৰ আৰ্মি অৰ্থাৎ ৰেলৱে আৰু আৰ্মিৰ আপোনাৰ ভাৰতবৰ্ষৰ আপোনাৰ সকলোতকৈ বেছি মাটি তেওঁলোকৰ দখলত আছে আৰু 3 নম্বৰ আছে এই Waqf Board ভাবি চাওক মানে ভাৰতবৰ্ষৰ যিমান কিটা অৰ্গানাইজেচন আছে তাৰ ভিতৰত আপোনাৰ 3 নম্বৰ আছে Waqf Board আৰু তেওঁলোকৰ আণ্ডাৰত আপোনাৰ কিমান প্ৰপাৰ্টি থাকিব পাৰে কিমান মাটি থাকিব পাৰে এবাৰ আপুনি আইডিয়া কৰক কিছুমান এনেকুৱা ল্যান্ড আছে কিছুমান এনেকুৱা মাটি আছে যত ধৰিলো মানুহে আপোনাৰ নামাজ পঢ়ি আহিছে বহুত বছৰ ধৰি পিনে বা বহুত দিন ধৰি পিনে তো Waqf Board আপোনাৰ সেই মাটিখিনিও নিজৰ বুলি কৈ পিনে ক্লেম কৰিছিল ৰাজা মহাৰাজাৰ যুগত যদি আপোনাৰ তাতে আগতে এটা সৰু মছজিদ আছিল Waqf Board আপোনাৰ সেই মাটিখিনি নিজৰ বুলি কৈ পিনে ক্লেম কৰিছিল ৰিসেন্টলি আপোনাৰ তাজমহলটো Waqf Board আপোনাৰ ক্লেম কৰিছিল যে হেতু আপোনাৰ Waqf Boardৰ মাটি হয় বুলি আনকি আপোনাৰ মুকেশ আম্বানী যেটো ঘৰ আছে যেটো ঘৰ বনাইছে মুকেশ আম্বানী যেটো যিখিনি মাটিৰ ওপৰত সেই মাটিখিনি Waqf Boardৰ আছিল আপোনাৰ বুলি Waqf Boardে ক্লেম কৰিছে সো Waqf Boardৰ মতে
এনেকুৱা নহয় যে কোনোবা ব্যক্তি এটা চেৰিটি দিবই লাগিব মাটি এখন বা অৰ্গেনাইজেশ্যন কোনোবা এটা আপোনাৰ ডনেট কৰিব লাগিব কিবা এটা বস্তু তাতে বিল্ডিঙে হওক বা ঘৰে হওক তেনেকুৱা নহয় আপোনাৰ যদি কোনোবা এটা ঠাইত বহু দিনৰ পৰা কোনোবা নামাজ পঢ়ি আছিলে বা বহু দিনৰ পৰা তাতে আপোনাৰ কিবা ধাৰ্মিক কাম কাজ চলি আছিলে সেই মাটিখিনিও ৱাকফ বৰ্ডে নিজৰ বুলি আপোনাৰ ক্লেইম কৰিব পাৰিছিলে আৰু সেইখিনিতে আপোনাৰ কৰাপশ্যন হোৱা বুলি বিজেপি গভৰ্ণমেণ্টে কৈ আছে কাৰণ এনেকুৱা এটা ডাঙৰ ঘটনা দেখিবলৈ পোৱা গৈছিল তামিলনাডুত আপোনাৰ তামিলনাডুত কি হৈছিল আপোনাৰ বহুত বিঘা মাটি আছিল আপোনাৰ বহুত বিঘা মাটি আৰু সেই মাটি আপোনাৰ যুগ যুগ ধৰি পিনে আপোনাৰ খেতি কৰি আছিলে কিন্তু এটা সময়ত এজন খেতিয়কে ভাবিছিলে যে মোৰ কিবা কাৰণত অকমান টকা দৰকাৰ আছে তো সেই মাটিখিনি বিক্ৰী কৰি পিনে মই সেই টকাখিনি লৈ পিনে মই সেই দৰকাৰী কামখিনি কৰিম কিন্তু যেতিয়া সেই খেতিয়কজনে সেই মাটিখিনি বিক্ৰী কৰিবলৈ গৈছিলে যাৰ ওচৰত বিক্ৰী কৰিবলৈ গৈছিলে সেই ব্যক্তিজনে কৈছিলে যে আপুনি ৱাকফ বৰ্ডৰ পৰা এনঅচি লৈ আহক তেতিয়া মই মাটিখিনি কিনিম এই কথা শুনি পিনে খেতিয়কজন শক্ত হৈ গৈছিলে আচৰিত হৈ গৈছিলে যে মোৰ মাটি মোৰ নামত ৰেজিষ্টাৰ হৈ আছে মোৰ পূৰ্বপুৰুষৰ মাটি সেইখিনি কাৰণে মই এনঅচি আনিব লাগে ৱাকফ বৰ্ডৰ পৰা হোৱাই কিয় তাৰ পিছত যেতিয়া আপোনাৰ ইনকুৱাৰী কৰিলে গম পালে যে আপোনাৰ সেই মাটিখিনি ৱাকফ বৰ্ডে আপোনাৰ ক্লেইম কৰি থৈ দিছে আৰু ৱাকফ বৰ্ডে যেতিয়া আপোনাৰ এখন মাটি ক্লেইম কৰিব সেই ক্লেইম কৰা মাটিখিনিৰ ওপৰত আপোনাৰ কোনো ব্যক্তিয়ে কোনো হাইকোৰ্ট বা কোনো সুপ্ৰিম কোৰ্টত যাব নোৱাৰে তে আপিল কৰিব পাৰে ৱাকফ যি ট্ৰিব্যুনেল আছে সেই ৱাকফ ট্ৰিব্যুনেলতে আৰু ৱাকফ ট্ৰিব্যুনেলত আপুনি প্ৰমাণ কৰিব লাগিব প্ৰুফ দিব লাগিব শ্ব' কৰিব লাগিব যে সেইখিনি আপোনাৰ মাটি হয় বুলি কিন্তু ৱাকফ বৰ্ডে আপোনাৰ প্ৰুফ দিব নালাগে বা শ্ব' কৰিব নালাগে যে সেইখিনি সিহঁতৰ মাটি কিয় নহয় বুলি আপুনি কোনো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত যাব নোৱাৰিছিলে সো ভাবি চাওক কিমান ডেঞ্জাৰাছ হয় আপোনাৰ নিজৰ মাটি আপোনাৰ পূৰ্বপুৰুষে দি গৈছে আপোনাৰ বাবাই দি গৈছে আপোনাৰ দাদাই দি গৈছে আপোনাৰ ককাই দি গৈছে আপোনাৰ আইতাই দি গৈছে আৰু সেই মাটিখিনি আপুনি বহুত দিনৰ পৰা কাম কাজ কৰি আছে হঠাৎ যদি এদিন গম পাই যায় যে ৱাকফ বৰ্ডে ক্লেইম কৰিছে বহু যুগতে আপোনাৰ বা হাজাৰ হাজাৰ বছৰ আগতে সেই মাটিখিনি আপোনাৰ ৱাকফ বৰ্ডৰ আছিলে বুলি আপোনাৰ কেনেকুৱা লাগিব কেনে মনৰ দুখ লাগিব সো এইখিনিতে বিজেপি চৰকাৰে আপোনাৰ ভাল পোৱা নাই সো ৱাকফ এমেণ্ডমেণ্ট বিল 2025 ৰ প্ৰথম কি লিখা আছে যে নন মুছলিম যিবিলাক প্ৰপাৰ্টি আছে যিবিলাক হেৰিটেজ সাইট আছে সেইবিলাকক পটককে আপোনাৰ ৱাকফ বৰ্ডে কৈ দিব নোৱাৰিব যে এইখিনি আমাৰ মাটি আছিল বুলি হেতুৰ কাৰণে ভেৰিফিকেশন হ'ব হেতুৰ কাৰণে আপোনাৰ কালেক্টৰ যাব তেওঁলোকে আপোনাৰ ভেৰিফাই কৰাৰ পিছতহে ডিসিশন ল'ব যে এইখিনি সঁচাকৈ ৱাকফ বৰ্ডৰ মাটি আছিল কি নাছিল আগৰ দৰে কৈ দিব নোৱাৰিব আগৰ যেনেকৈ কৈ দিছিলে যে এইখিনি মাটি আমাৰ আছিলে গতিকে আমাক লাগিবই তাৰপিছত আপোনাৰ কোনো ধৰণৰ কেছ হোৱা নাছিল বা কোনো ধৰণৰ আপোনাৰ বেলেগ আৰু কোনো কথাই নাছিল সেইখিনি মাটি তেওঁলোকৰ হৈ গৈছিল আৰু সো এতিয়াৰ পৰা হেতু সিস্টেম নহব সো ৱাকফ বৰ্ডে আপোনাৰ কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ল্যান্ডক কোনো ধৰণৰ গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি নিজৰ ৱাকফ ল্যান্ড বুলি দাবী কৰিব নোৱাৰিব এই ক্ষেত্ৰত গভৰ্ণমেণ্ট অফিচিয়েলি ডিসিশন ল'ব যে সেইখিনি মাটি একচুয়ালি ৱাকফ বৰ্ডৰ আছিলে না গভৰ্ণমেণ্টৰ আছিলে সো আগতে আপোনাৰ গভৰ্ণমেণ্টৰ মাটি হওক গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি হওক ৱাকফ বৰ্ডে ডাইৰেক্ট কৈ দিছিলে যে ইয়াতে আপোনাৰ অমুক আছিলে ইয়াতে আপোনাৰ তমুক আছিলে ইমান বছৰ আগতে আমাৰ এইখিনি আমাৰ মুছলিম মানুহৰ আছিলে গতিকে আপোনাৰ ৱাকফ বৰ্ড হ'ব পাৰিব সো এতিয়া পৰা গভৰ্ণমেণ্ট প্ৰপাৰ্টিৰ ওপৰত গভৰ্ণমেণ্ট হেৰিটেজৰ ওপৰত গভৰ্ণমেণ্ট যিবিলাক বস্তু আছে আপোনাৰ তাতে তেওঁলোকে চকু দিব নোৱাৰিব এই ক্ষেত্ৰত আপোনাৰ গভৰ্ণমেণ্ট অফিচিয়েল হে ডিসিশন ল'ব এমেণ্ডমেণ্ট বিলখনৰ 2 নম্বৰ লিখা আছে ৰাইটস অফ মুছলিম ওমেন যে মুছলিম ওমেনক আপোনাৰ অগ্ৰাধিকাৰ দিয়া হ'ব এই আইনখনৰ ক্ষেত্ৰত যদি কোনোবা ঘৰত বা কোনোবা পৰিয়ালত বা কোনোবা সমাজত কোনোবা বিধৱা মহিলা আছে মুছলিম কোনোবা বিয়া নোহোৱা মহিলা আছে মুছলিম বা আপোনাৰ একেবাৰে পিছ খাপৰ আপোনাৰ মহিলা মুছলিম আছে যাৰ কোনো ধৰণৰ ইনকাম সোৰ্স নাই সো সেই মহিলাবিলাকক আপোনাৰ অগ্ৰাধিকাৰ দিয়া হ'ব এই আইনখনৰ জৰিয়তে অৰ্থাৎ ৱাকফ বৰ্ডৰ আন্ডাৰত যিখিনি টকা পইচা লেনদেন হয় সেই টকা পইচাৰ আপোনাৰ কিছুমান আপোনাৰ সহায় আপোনাৰ কিছুমান চেৰিটি হিচাপে ডোনেশ্যন হিচাপে এই মুছলমান মহিলাবিলাকক আপোনাৰ সহায় কৰা হ'ব বুলি এই আইনখন লিখিছে আৰু সেই কাৰণে আপোনালোকে নিশ্চয় দেখিছে বহুত মুছলমান মহিলাই এই আইনখন অহাৰ কাৰণে ভাল পাইছে 3 নম্বৰ কি কথা লিখা আছে আপোনাৰ এই ৱাকফ এমেণ্ডমেণ্ট বিলখনত এটো হৈছে আপোনাৰ ডিজিটেলাইজেশ্যন এণ্ড ট্ৰান্সপাৰেন্সি মানে এতিয়া আপোনাৰ সব ডিজিটেলাইজ কৰা হ'ব কোৰ পৰা আপোনাৰ টকা আহিছে সেইখিনি আপোনাৰ ৰেকৰ্ড কৰা হ'ব সেই টকা ক'ত খৰচ কৰা হৈছে সেইখিনি ৰেকৰ্ড কৰা হ'ব মানে এটা পৰ্টেল থাকিব এটা ওয়েবসাইট থাকিব এটা সিস্টেম থাকিব য'ত আপোনাৰ গোটেই হিসাব নিকাচ ৰখা হ'ব সেন্ট্ৰেলি মানে একদম ট্ৰান্সপাৰেন্সি হ'ব আপোনাৰ দিল্লীত কি খৰচ হৈছে অসমৰ মানুহে গম পাব অসমত কি খৰচ হৈছে দিল্লী মানুহে গম পাব ফুল ট্ৰান্সপাৰেন্সি হ'ব এতিয়া আপোনাৰ কোনো ধৰণৰ আপোনাৰ কৰাপচন নহব কৰ টকা ক'ত গৈছে বা কোনোবাই আপোনাৰ ইচ্ছা কৰিলে খাব নোৱাৰিব মছজিদৰ পইচা খাব নোৱাৰিব মাজাৰৰ পইচা খাব নোৱাৰিব কবৰস্থানৰ পইচা খাব নোৱাৰিব বা ৱাকফ বৰ্ডৰ আন্ডাৰত যিবিলাক আপোনাৰ প্ৰপাৰ্টি আছে সেইবিলাক বেলেগক বিক্ৰী কৰিব নোৱাৰিব আৰু যদি বিক্ৰী কৰেও কি কাৰণ বিক্ৰী কৰিলে কিমান টকা বিক্ৰী কৰিলে টকাখিনি আপুনি কি কাৰণ ইউটিলাইজ হ'ল সেই বস্তুটো মানে ৰেকৰ্ড হৈ থাকিব সো এটা ভাল পদক্ষেপ বুলি বহুতে কৈ আছে এই কাৰণে নেক্সট আৰু এটা কথা মেনশন কৰিছে ৱাকফ এমেণ্ডমেণ্ট বিলখনত হেতু হৈছে যে যিকোনো মুছলিমে অৰ্থাৎ নতুনকৈ হোৱা কোনো মুছলিম কোনোবা যদি কনভাৰ্ট হৈছে খ্ৰীষ্টানৰ পৰা মুছলিম কোনোবা যদি হিন্দুৰ পৰা কনভাৰ্ট হৈছে মুছলিম
বা তাত ধৰি লওক এবছৰ বা দুবছৰ হৈছে তেওঁলোকৰ কোনো ধৰণৰ প্ৰপাৰ্টি লাগে মাটি হওক লাগে ঘৰে হওক লাগে বিল্ডিঙে হওক বা দোকানে হওক তেওঁলোকে ৱাকফ বৰ্ডত দিব নোৱাৰিব মিনিমাম 5 বছৰ মুছলিম প্ৰেক্টিছ কৰা ব্যক্তিহে এতিয়াৰ পৰা আপোনাৰ ডনেট কৰিব পাৰিব নিজৰ মাটি নিজৰ ঘৰ নিজৰ দোকান যি ইচ্ছা অৰ্থাৎ নতুনকৈ যদি কোনোবা কনভাৰ্ট হৈছে বেলেগ ধৰ্মৰ পৰা কনভাৰ্ট হৈয়ে আপোনাৰ তেওঁলোকে কোনো ধৰণৰ চেৰিটি বা ডনেশ্যন দিব নোৱাৰিব ৱাকফ বৰ্ড আৰু ৱাকফ যি কমিটি আছিল আপোনাৰ যি কমিটি আপোনাৰ বিচাৰ বিবেচনা কৰিছিল বা যি কমিটি আপুনি ইয়াৰ লগত জড়িত আছিল তাত আপোনাৰ কোনো নন মুছলিম নাছিলে অকল মুছলিম ব্যক্তি আছিলে যাৰ কাৰণে আপোনাৰ কোনো ট্ৰান্সপাৰেন্সি হোৱা নাছিলে যাৰ কাৰণে আপোনাৰ কৰাপচন বেছি হৈছিল হেতু কথা বিজেপি গৱৰ্ণমেণ্টে কৈ আছে সেই কাৰণে বিজেপি গৱৰ্ণমেণ্টে বিচাৰিছে এবাৰৰ পৰা আপোনাৰ ৱাকফ বৰ্ডত আপোনাৰ নন মুছলিম ব্যক্তি এজন থাকিব লাগিব এজন বা দুজন থাকিব লাগিব কাৰণ আপোনালোকে কি কৰি আছে কি কৰা নাই হেতু মনিটৰ কৰাৰ কাৰণে নন মুছলিম ব্যক্তিৰ দৰকাৰ যদি আপোনাৰ ইসলামিক কিবা ল প্ৰযোজ্য হ'ব লাগে বা যদি ইসলামিক কিবা কামকাজৰ ক্ষেত্ৰত কিবা বিচাৰ বিবেচনা হয় হেতু তেওঁলোকে ইন্টাৰফেয়াৰ নকৰে কিন্তু এটলিষ্ট কামকাজবোৰ কেনেকৈ চলি আছে কামকাজবোৰ কেনে চলা নাই ক'ত টকা ক'ত গৈছে ক'ত টকা ক'ত যোৱা নাই সেইখিনি মনিটৰ কৰিব কিন্তু ইয়াৰ আগতে কোনো ধৰণৰ মনিটৰিং ব্যৱস্থা নাছিলে আৰু সকলোকে শেষত আপোনাৰ এমএমএম বিলখনত কি লিখা আছে যে যদি কোনোবা ব্যক্তি ক্লেম কৰে বা কোনোবা ব্যক্তি যদি কমপ্লেইন কৰে যে এইখিনি মাটি একচুয়ালি মোৰ আছিলে কিন্তু ৱাকফ বৰ্ডে তেওঁলোক মাটি বুলি কৈ আছে সেই ক্ষেত্ৰৰ আগতে কি হৈছিল ৱাকফ ট্ৰিবিউনেলে আপোনাৰ ডিসিশন লৈছিলে যে নাই নহয় তুমি প্ৰুফ দেখুৱাব লাগিব যে তোমাৰ কি মাটি আছিল বুলি আমি প্ৰুফ দেখুৱাব নালাগে তো এই ক্ষেত্ৰৰ এই এমএমএম বিলখন অহাৰ পিছত এই ৱাকফ ট্ৰিবিউনেলৰ যেটো আপোনাৰ ডিসিশন হেতু আপোনাৰ অগ্ৰাধিকাৰ দিয়া নহব ঠিক আছে এই ক্ষেত্ৰৰ আপোনাৰ এজন অফিচিয়েল ব্যক্তিহে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ গুৰুত্ব লব অফিচিয়েল ব্যক্তিয়ে আপুনি ভেৰিফাই কৰিব যে একচুয়ালি সেই মাটিখিনি বা সেই প্ৰপাৰ্টিখিনি ৱাকফ বৰ্ডৰ আছিল নে যাজন ব্যক্তি ক্লেম কৰিছে তেওঁৰ আছিল আনকি এতিয়াৰ পৰা কোনো ব্যক্তি যদি বিচাৰে তেওঁ হাইকোৰ্টত গৈ পিনে আপিল কৰিব এতিয়াৰ পৰা তেওঁ হাইকোৰ্টত গৈ পিনে আপিল কৰিব পাৰে তো এইখিনি হৈছে থুলমূলভাৱে জানিবলগীয়া ৱাকফ এমএমএম বিলৰ কথা ঠিক আছে ইয়াৰ ভিতৰত আৰু বহুত কিবা কিবি আছে সৰু সৰু কথা সেইখিনি জানিব বিচাৰিছে আপুনি ইন্টাৰনেটত গৈ পিনে সাৰ্চ কৰিলে আপুনি পিডিএফ এখন পাব সেই পিডিএফখন ডাউনলোড পিনে আপুনি পঢ়িলে গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব যদি আপুনি এক্সামৰ প্ৰিপেয়াৰ কৰিব বিচাৰিছে নিশ্চয় ইয়াৰ কথা আহিব গতিকে আপুনি সেই পিডিএফ ডাউনলোড কৰি জানিব কিন্তু ভিডিঅ'ত গোটেইখিনি কথা ডিটেইলছ বুজাত অকমান অসুবিধা হয় সেইকাৰণে সহজ ভাষাতে আপোনাক বুজাই দিলো যে ৱাকফ বিলখন কি হয় আৰু ৱাকফ এমএমএম বিলখন অহাৰ পিছত কি এফেক্ট হ'ব ঠিক আছে ভিডিঅ'টো পাৰিলে অকমান শেয়াৰ কৰি দিব যোনে বুজি পায় ৰাখিছো আজিৰ কাৰণে জয় অসম